মাঝে মাঝে একটাই শব্দ শোনা পাই, ভূত হাসা। মানুহজনে ইফালে সিফালে ঘূৰিয়ে ঘূৰিয়ে চাল, কিন্তু কিছু নাই। চাৰিওফালে মাত্ৰ আন্ধাৰ, চাৰিওফালে মাত্ৰ অন্ধকাৰ। মাঝে মাঝে একটাই শব্দ শোনা পাই, ভূত হাসা। তাৰ পিছত হঠাৎ মানুহজনে পিছফালে ঘূৰিয়ে চাল, আৰু ঘূৰিয়ে চাৱাৰ লগে লগে তাৰ পাছিলাতে আছে এজন আপী মানুহ। চুলি দীঘলা, চকু বগা আৰু মুখত দাঁত ডাঙৰ ডাঙৰ দীঘল দীঘল। তাৰ পিছত কি হ'ল আতা? তাৰ পিছত অলপ সময় থাকিয়ে সেই মানুহজনক ভূতজনে খাই পেলাল। এই যে ফালতু লেকচাৰ শুনি আছে না চুটু মানুহ, আজিৰ যুগত কিবা ভূত আছে নেকি? আৰে বেটা, আজিৰ যুগত সম্ভৱ নহা বস্তু কিছু নাই। তথাপি আজিৰ যুগত আৰু কিবা ভূত আছে নেকি? আৰে বেটা, যেতিয়া তই নিজ চকুৰে দেখা পাব, তেতিয়াহে তই বিশ্বাস কৰিব যে আজিৰ যুগত ভূত আছে না নাই। আৰে পুষ্পা, আৰে অ পুষ্পা, পুষ্পা ঘৰত আছে না? চাহ, তোৰ ফাল্টু পাৰ্টনাৰ গিলা আহিল, এখন যাব আৰ্দা মাৰিবা, কামতো নাই। মই আগতে জানো, যদিও পুষ্পা ঘৰত থাকে চংকালে কিন্তু ডাকাৱাৰ লগে লগে নলাই। কি ৰে, কি হ'ল এই সন্ধিয়াত আজি তুমি আহিল যে? আৰে পুষ্পা, তে কালুৱাৰ কথা এটা গম পাই না নাই? কালুৱাৰ আৰু কি হ'ল? কালুৱা বোলে আজি হস্পিটালত মৰিল, তাৰ কাৰণে আমি হস্পিটালত যাব লাগে, কাৰণ কালুৱাৰতো কায়ো নাই। আৰু মুখত দাঁত ডাঙৰ ডাঙৰ দীঘল দীঘল। হস্পিটালত তাৰ পিছত কালুৱাৰ বডিটা লৈ আমি শমশানত যাম। শমশানত আৰে পাৰ্টনাৰ, আজি মোৰ পেটটা অলপ বেয়া হৈ আছে ৰে, আজি তুমিৰা যা নেকি, মই নাযাং নেকি? পুষ্পা, তয়ো যি কথা কয়, আমাৰ পাৰ্টনাৰক আমি নাচাই কাই চাব। তোৰ যদি পেট বেয়া হৈ আছে তই কাম কৰিব নালাগে, মাত্ৰ আমাৰ লগত থাকিলে হ'ল। আরে ডাক্তার স্যার, এতিয়া আমি কালুৱাৰ বুডিটা লৈ যাব পাম? নিশ্চয় নিশ্চয় লৈ যাব পাৰিব। তাৰ পিছত আপোনালোকে কালুৱাৰ কি হয়? স্যার, কালুৱাৰতো নিজৰ ক'ব লগা কোনোৱে নাই, তাৰ কাৰণে কালুৱাৰ আমিয়ে নিজৰ। আমি হলাম কালুৱাৰ বন্ধু। হয় নেকি? আপোনালোকৰ কথা শুনিতো বহুত ভাল লাগিল। আজিৰ দিনত নিজৰ মানুহে নিজৰ মানুহক নাচায়, আৰু আপোনালোকে নিজৰ বন্ধুৰ কাৰণে আজি হস্পিটালত আহিছে। তেতিয়াহ'লে স্যাৰ, আমি দেৰি নকৰাকে কালুৱাৰ বুডিটো লৈ কিনে যাম নেকি? তাৰ মানে আমি আৰু শমশানত যাব লাগিব। স্যার, একটা ঘটনা হয়ে গেল। কি হ'ল? আমার যে যন্ত্র আছে হারপিট না কি বুলি কয়, এই যে মানুহ যে জীয়াই আছে না নাই চেক কৰাটো, সেই যন্ত্ৰটো বেয়া হৈছে। বিয়া হৈছে? বিয়া হৈছে মানে? তাৰ মানে কালুৱা বাচি আছে নেকি? আচ্ছা, উল্টা কথা বাদ দিয়ে এই বাচ্চাগিলাক ৰোগ, যাতে কালুৱাৰ বুদ্ধিটো লৈ কিনে শমশানত নাযায়।